Hi guys, hello to welcome back to my YouTube channel. আশা কৰো আপোনালোক সকলো ভালে আছে। আপোনালোকে ইতিমধ্যে থাম্বনেলত চাই গমে পাইছে যে আজি কি হৰ ওপৰত ভিডিও হ'বলৈ গৈ আছে। আজি মই গৈ আছো গুৱাহাটী, মানে গুৱাহাটীত আহিব আজি অৰিজিত সিং, মানে ক'ব নোৱাৰো মই কিমান এক্সাইটেড গুৱাহাটীত অৰিজিত সিংক চাবা। তেন্তে বলক আজি মোৰ ভিডিওটোৰ লগত স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাই থাকিব, পুৰা আজি মজা পাব। এতিয়া মই গৈ আছো চাংঘাৰী ষ্টেচন, তাত যাই আমি লগ পাই আছো। হাই গাইছ, এতিয়া মই আহি পাই গ'লো চাংঘাৰী ষ্টেচন। আপোনালোকে চাব পাৰে এই গোটেই চাংঘাৰী ষ্টেচন মানে এতিয়া মানে টিকটটো মই কিনি লওঁ আৰু মোৰ বহুত পলম হৈ গ'ল আৰু ট্ৰেইনখন আহিব হ'বই, মানে এতিয়া জল্দি মই টিকটটো কিনি লওঁ। মই এতিয়া গুৱাহাটী যাবৰ বাবে চ' এক্সাইটেড, মানে আজি গুৱাহাটীত আহিব অৰিজিত সিং। মানে মই ভাবি আছো যে এতিয়া মোৰ বহুত বেছি পলমে হৈ গ'ল, এতিয়া টিকট পাম নে নাপাম। এতিয়া টিকট নাপালে মোক গাড়ীৰে যাব লাগিব, এতিয়া কি কৰোঁ এতিয়া। হাই গাইছ, এতিয়া মই ভাবি আছিলো যে মোৰ পলম হৈছে, কিন্তু পলম হোৱা নাই, এতিয়ালৈকে টিকট দিয়া নাই। মানে টিকট অলপ পিছত দিব, এতিয়া মই টিকটখন লৈ যোৱাৰে কথা আৰু এতিয়ালৈকে মানে টিকটে পোৱা নাই। মই বহুত পলম হৈ গ'ল, মানে মই টাইমত যাই পাম নে নাপাম এতিয়া মই ভাবি পোৱা নাই। মানে টিকট দিম বুলি কৈছেতো, এতিয়া মই গম পোৱা নাই টিকট কেতিয়া দিব। হাই গাইছ, ফাইনেলি মই পাই গ'লো টিকট পল্টন বজাৰ যোৱা। এতিয়া মই ৰখি আছো ট্ৰেইনলৈ আৰু অলপ পিছতে মই গৈ পাম পল্টন বজাৰ। তেন্তে বলক মোৰ লগত। হাই গাইছ, ফাইনেলি আহি পাই গ'ল ট্ৰেইনখন। প্ৰায় আধা ঘণ্টা ৰখাৰ পিছত আহি পাই গ'ল ট্ৰেইনখন। তেতিয়াৰ পৰাই মানে আমনি লাগি গৈছিল, কেতিয়া আহিব, কিন্তু আহি গ'ল। আৰু কিছু খোজৰ পিছতে মই পাই যাম অৰিজিত সিঙৰ ওচৰ। মানে চ' এক্সাইটেড মই অৰিজিত সিঙক লগ পোৱাৰ বাবে। আপোনালোকে ভাবিব নোৱাৰে যে মই অৰিজিত সিঙৰ কিমান ডাঙৰ ফেন। এতিয়া ট্ৰেইনৰ ভিতৰত আহিলোঁ আৰু এটা ছিট লৈ বহি যাওঁ আৰু ধুনীয়াকৈ, আৰু মোৰ যাত্ৰাটো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টাইম ইমান এটা দীঘল ট্ৰেভেল কৰিছোঁ অৰিজিত সিঙৰ বাবে। মই ভবা নাছিলোঁ যে মোবাইল বা টিভিত দেখা পোৱা মানুহজনক আজি মই ওচৰৰ পৰাই লগ পাম। হাই গাইছ, ফাইনেলি মই আহি পাই গ'লো পল্টন বজাৰ ষ্টেচন, আৰু এখনে হ'ল চাব পাৰে পল্টন বজাৰ ষ্টেচন হয়। আজি মই আপোনালোকক দেখুৱাম অৰিজিত সিঙক। মানে ইয়াত একো শুনা পোৱা নাই, মানে কি হৈ আছে একো। আজি মই বহুত বেছি এক্সাইটেড, মানে অৰিজিত সিঙক লগ পাওঁ। মানে মই ভাবি পোৱা নাই যে আজি মই লগ পাম, দেখা পাম। হাই গাইছ, এতিয়া মই যাম পল্টন বজাৰৰ পৰা মই বাছত উঠি বৰ্ষাপাৰা ষ্টেডিয়াম যাম, আৰু তাতে হ'ব আজি অৰিজিত সিঙৰ কনচাৰ্ট হ'ব। আৰু আপোনালোকক মই দেখুৱাই আছোঁ গোটেইখিনি কি হয় কি নহয়, সকলো চাই থাকক মোৰ লগত। আপোনালোকে বাৰু কিমান এক্সাইটেড অৰিজিত সিঙক চাব, আপোনালোকে কমেণ্ট কৰি জনাবচোন। এতিয়া মই ইয়াতে বাছ ৰখিব লাগিব। এতিয়া মই বাছ ষ্টেণ্ডত আহি গৈছোঁ। ইয়াৰ পৰাই বাছত উঠি মই আজি বৰ্ষাপাৰা ষ্টেডিয়াম যাম আৰু অৰিজিত সিঙৰ কনচাৰ্ট আপোনালোকে দেখা পাব। হাই গাইছ, আজিলৈকে আপোনালোকে অৰিজিত সিঙক অকল আপোনালোকে টিভিত দেখা পাইছিলে, নহ'লে মোবাইলত দেখা পাব পাৰে। আজি মই আপোনালোকক সন্মুখত আপোনালোকক দেখুৱাই আছোঁ। গাইছ, এতিয়া মোৰ কনফিউজ লাগিছে যে মই বাছ কোনফালেৰে ধৰিব লাগে। এতিয়া মই একো বুজি পোৱা নাই, এতিয়া মোৰ লগত কি হ'ব মই ভাবি পোৱা নাই। মানে কি হ'ব এতিয়া, তাৰমানে মোৰ যাত্ৰাটো আজি কি হ'ব মই চাবই নোৱাৰিম নেকি। হাই গাইছ, ফাইনেলি মই বাছত আহি বহি গ'লোঁ, আৰু অলপ পিছতে আপোনালোকে দেখা পাব বৰ্ষাপাৰা ষ্টেডিয়াম। ভ্লগ বনাই থকা বাবে মানুহবোৰে মোক বৰ বেয়াকৈ চাই আছিল, আৰু মোৰ সঁচাকৈ বহুত লাজ লাগিছিল সেই সময়ত। হাই গাইছ, ফাইনেলি মই আহি পাই গ'লোঁ বৰ্ষাপাৰা ষ্টেডিয়াম। মানে আজি ইয়াতে হ'ব কনচাৰ্ট হ'ব আজি অৰিজিত সিঙৰ। এতিয়া মই ইয়াৰ ভিতৰত যাই আছোঁ, আপোনালোকক দেখোন। ফাইনেলি মই আহি পাই গ'লোঁ বৰ্ষাপাৰা ষ্টেডিয়াম, মানে আজি অৰিজিত সিঙৰ কনচাৰ্ট চাব লাগিব মানে। আৰু মই টিকট কাটিছোঁ, আৰু এতিয়া মই ৰুম বিচাৰিব লাগিব। তাৰ আগতে মই আপোনালোকক দেখুৱাম গোটেইখিনি। চাৰিওফালে চাব পাৰে, চাৰিওফালে অৰিজিত সিঙৰে পোষ্টাৰ মৰাই আছে এইবোৰ। হাই ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো হ'ব গৈ আছে ধামাকাদাৰ ভিডিঅ' হ'ব গৈ আছে। আপোনালোকে স্কিপ নকৰিব, শেষলৈ চাই থাকক। আৰু কিছু সময়ৰ পিছত মই গৈ পাম অৰিজিত সিঙৰ কনচাৰ্টলৈ। ব'লক। হাই গাইছ, মই যিটো সময়ত গৈ পাইছিলোঁ সেই সময়ত মানুহক সোমাবই দিয়া নাছিল, কিন্তু এইবোৰ আপোনালোকে যিবোৰ দেখা পাইছে এইবোৰত ভলেণ্টিয়াৰবোৰ যিবোৰক শাৰী পাতি থৈ দিছে আৰু তেওঁলোকক সোমাব দি আছে। আৰু আমাৰ যিবোৰ পাব্লিক আছে চাবৰ বাবে আহিব কনচাৰ্ট, সেইবোৰৰ আৰু দেৰিকৈ সোমাব দিব মানে গেটত। এতিয়া গেট খুলি দিয়া নাই। হাই গাইছ, কি হৈছে মানে এতিয়া আৰম্ভ হোৱা নাই কনচাৰ্টখন, আৰু অলপ পিছত আৰম্ভ হ'ব। 6টা-5টামান বজাত খুলি দিব, তেতিয়াহে মই আপোনালোকক ব্লগটো দেখুৱাব পাৰিম। আৰু কাৰণ এতিয়া মানে খুলি দিয়া নাই গেটবোৰ, কাৰণ সেইটো কাৰণত এতিয়া নোৱাৰিম। আৰু এতিয়া মই বহুত জল্দি আহি গ'লোঁ, এতিয়া মই কিবাকৈ টাইম কটাব লাগিব ইয়াতে।